যোৱা 16 তাৰিখ আপোনাৰ মানে আমজঙা চৰাইমাহীৰ ওচৰৰ পৰা এখন গাড়ী ছিনতাই কৰিছিলে। এটা তাত কাজু ভৰ্তি গাড়ী এখন আছিলে। সেই গাড়ীখন ৰাতি 1:20 ছিনতাই হৈছিলে। তাৰপিছত আমি গোপনীয় সূত্ৰ দি পম খেদি আমি দুজনক কাৰ্য কৰোঁ আৰু তেওঁলোকে ব্যৱহাৰ কৰা 2খন DI এখন বাইক ৰিকভাৰী কৰোঁ। লগতে যিখিনি কাজু চুৰ কৰিছিলে তাৰ ভিতৰত 62 টিং আমি ৰিকভাৰী কৰিবলৈ সক্ষম হওঁ আৰু বাকীখিনি আমি ধৰিবলৈ আৰু লগতে কাজু ৰিকভাৰী কৰিবলৈ যত্ন কৰি আছোঁ। সেইখিনি হ'ব। ৰিকভাৰী কৰা কাজুখিনিৰ বজাৰ মূল্য কিমান মান হ'ব? সেইখিনি অনুমানিক 2 লাখ 3 লাখ মান হ'ব লাগে। সেইটো আপোনাৰ মই ক'ব নোৱাৰিম ইমান। মালিক অহাৰ পিছত আছে তেওঁলোকৰ গোটেইকেইজন বাকীকেইজন পলাতক অৱস্থাত আছে আৰু সেইকেইজনক অতি শীঘ্ৰে আমি ধৰিবলৈ কাৰ্য কৰিবলৈ সক্ষম হ'ম। তেওঁলোকে মানে বিভিন্ন ঠাইত এই যে গাড়ী ছিনতাই কামটো কৰে, গাড়ীবোৰ ধৰি পেলাই গাড়ীত থকা মালখিনি সিহঁতে নি পেলাই বেলেগ বিভিন্ন ঠাইত বিক্ৰী কৰে। আমি কাজুখিনি গুৱাহাটীৰ পৰা ৰিকভাৰী কৰিছোঁ আৰু যোনে ৰিচিভ কৰিছিলে তেওঁকো কাৰ্য কৰিছোঁ আৰু জেললৈ প্ৰেৰণ কৰিছোঁ তেওঁলোকক।